পথাৰৰ পৰা আহোঁগৈ এপাক। আজিৰ পৰা ধান দাইছোঁ নহয়, এইবাৰহে মানুহ লগাইছোঁ, নহ'লে আগতে ৰোৱা তোলা চব মই অকলেই মুহূৰ্তিয়াই আনো। যাওঁ, ইহঁতক এবাৰ চায়ো আহোঁগৈ, চাহ অকণো দি থৈ আহোঁগৈ। এইবছৰৰ যে আজিহে প্ৰথম ৰবাব টেঙা খাইছোঁ পাই। তহঁতৰ ৰবাব টেঙাজোপা সাংঘাতিক টেষ্টি দেই মামনি। গছত আছেনে আৰু? মই সেই মালতীক পঠিয়াই দিম, দুটামান দি পঠিয়াবিচোন। বেছিকেইটা লগা নাছিলে ৰ, আৰু 2-4টামান আছে নেকি, কাইলৈ লৈ আহিম বাৰু তোলে এটা। জয়ন্তী বাইলে আনিলে মোলৈও এটা আনিব লাগিব। লৈ আহিবি দেই, দুজনীলে দুটা, চেতুকীলেও এটা লৈ আহিবি। খালি মই আকৌ তোক প্ৰথমতে খুজিছোঁ, মোৰতো অকণমান ডাঙৰ আনিবি, ভাল চাই। ভালেমানকণ দালিহঁত পাই। মোৰহে সেই বাঢ়ি বন কৰি আহোঁ আহোঁ কৰোঁতে চাহকণ লৈ অহা দেৰি হ'ল। আহিলি, মই আকৌ ভাবিছোঁ ৰুণুৱে আজি চাহকণ অনাই ইমান দেৰি কৰিছেনে। কি কৰিবি আৰু, ঘৰৰ চব অকলেই চম্ভালিব নালাগে জানো। যিবাৰ ছোৱালী দুজনী আছিলে বিয়া দিলোঁ, ল'ৰাটো সেয়া সেই বাহিৰতে থাকিব লগা হয় কামৰ কাৰণে। অকলে কৰা মানুহ, অকণমান দেৰি হ'বই আৰু দেচোন। একো দেৰি হোৱা নাই, 10টামান বাজিছেহে হ'ব পাৰে। লৈ আহক লৈ আহক। লৈ আৰু ৰুণু বাইদেউ, সেই চাহকণ খাইহে টেঙা খাম আৰু তেতিয়াহ'লে। খাই লহোন, মই গৈ থাকোঁগৈ। তহঁতলৈ আকৌ ভাতো বনাব লাগিব যে, সেই গিলাচকেইটা আৰু সেই কেটলিটো ভাত খাবলৈ যাওঁতে লৈ যাবি। 1টামান বজাত যাবি আৰু, মই আকৌ মাতিবলৈ নাহোঁ। যাম দে, যাম। আজি সেই ঠাণ্ডাবলৈ বুলি প্ৰথম নামিছ নহয়, কি গোটাইছ ভাত খাবলৈ, মাছ নে মাংস? মাছ অকণমান আনি থৈছিলোঁ, আৰু সেই পাচলি কেইটামান অনালোঁ। লগত সেই মাংস অকণ হোৱা হ'লে আৰু ভাল হ'লহেঁতেন। আজি প্ৰথম যে, সেইকাৰণে কৈছোঁ। জয়ন্তী বাই যে কি কথাবোৰ কওঁ আৰু দেই। হয় আই জয়ন্তী মাহী, তহঁতে মানুহ সেই লাজ পাই মাৰিবি দেই। মই কিবা ধেমালিহে কৰিছোঁ। কোনো বেলেগৰ আগত তাইক সেই মই লাজ দিবলৈ গৈছোঁ। আমি ঘৰৰ মানুহকেইজনীহে আছোঁ কিবা। এনেও খোৱা বোৱাৰ প্ৰতি মোৰ ইমান ৰাপ নাই, কথাটোহে কৈছোঁ মই। হ'ব দে, সেই ঠাণ্ডাই উঠা দিনা মাংস খাই দিবিহঁত। গৈ থাকোঁগৈ এতিয়া মই, চাহ খা তহঁতে, ঠাণ্ডা হ'ব। পাৰিলে আজিৰ ভিতৰত সেই 8 মিনিটৰ আদায় শেষ কৰিবি। খালি চাহ পানী এটোপাহে আনিছে হ'ব পাই, বিস্কুট চিস্কুট একোৱেই নাই। পানীখিনি আনি হ'ল। এটা কাম কৰ, মাটো আজি সেই ৰুণুবাইহঁতৰ পথাৰত ধান দাবলৈ গ'ল। মনে মনে ভাইটিতালৈ ফোন এটা কৰোঁ। ফোন এটা কৰি লওঁ সাউতকৈ, মা নহাৰ আগতে। মা ক'ত গৈছে বুলি সুধিব নহয় ভাইটিতাই, মই নকওঁ দেই লোকৰ ঘৰত ধান দাবলৈ গৈছে বুলি। এনেও অকণমান লেবেল ফালি থাকোঁ মই। মা সেই শ্বপিং কৰিবলৈ গৈছে বুলি ক'ম, শ্বপিং। হেল্ল', ভাইটি ভা, মিছ কলটো গ'ল মানে মোৰ। ইয়াত আকৌ সেই পইচা নাই বুলি ভাবিছিলোঁ মই, 1 টকা এটা আছে হ'ব পাৰে, মিছ কলটো গ'ল। মা নাই ঘৰত, সেই ৰুণুবাইহঁতৰ সেই নহয় ৰুণুবাইৰ লগত সেই শ্বপিং কৰিবলৈ গ'ল, শ্বপিং। আজি সেই 2 দিনকৈ আপোনাৰ মাত শুনা নাই, মইহে জানো কিমান বেয়া লাগি আছে মোৰ, বুকুখন তেনেই হমহমাই আছে একেবাৰে। আনিব আনিব, মায়ে আৰু সেই শ্বপিং কৰিবলৈ গৈছে, মোলৈ আৰু একো ননাকৈ থাকিবনে। সেই ক্ৰীম পাউডাৰ আনিব, তাৰপিছত সেই স্কাৰ্ট টপো অনাৰ কথা আছে। মই সেই এযোৰহে আনিবলৈ কৈছোঁ বাৰু, মই আকৌ এযোৰ আনিবলৈ ক'লে মায়ে 2-3যোৰ লৈ গুচি আহে নহয়। পপা মাতটো শুনা লেখীয়া লাগিছে, পিছত পাতিম হা। পপা যে সেই কি বুলি কয় গৰু চৰাবলৈ গৈছিলেহে, আহিলেই নে? অ' ভাইটি, বলচোন মোক সেই পথাৰত ফটো দুখনমান মাৰি দিবি। হয়, তোক যে কেনেকুৱাজনী লাগিছে আৰু দেই। লোকক ডাউন দিয়াত ঠিক আছ, এনেও মই সেই ধুনীয়া যে দেখিবলৈ, তাতে হিংসাতে কৰ বেয়া লাগিছে বুলি। তোক হিংসা কৰিবলৈ দেৰিয়ে হ'ল আৰু। ক'ত মাৰিবি ফটো সেইটো ক? পথাৰত মাৰিম দিয়া আকৌ, আঘোণমহীয়া মানুহে ফটো ক'ত মাৰে আৰু। পথাৰত কিবা এনেকৈ ফটো মাৰে নি? হাতত দেখোন কাঁচি এখনো নাই। হ'ব মই এনেকেই মাৰিম, বৰ ভুল ধৰি থাকিব পাৰ। চৰি বল ফটো মাৰি দিওঁগৈ।
পজত ভালকৈ মাৰ আকৌ এখন। মাৰিছোঁ স্মাইল প্লিজ। হৈ যাব আৰু এতিয়া বেলেগ পজ দে। চচমাযোৰে মোক ভাল লাগিছেনে? মজা তেনেকৈ ৰৈ দে তই। বন্ধুসকল, আমি পথাৰলৈ বুলি আহিলোঁ ফটো মাৰিবলৈ। আপোনালোকৰ ধান্দা আছেনে? বন্ধুসকল, মই সেই বৰাৰ সৰুটো। আঘোণ মাহ বুলি বেলেগ ধান্দা বেলেগ গৈছে। আমি সেই পথাৰত ফটো মাৰিবলৈ আহিছোঁ। আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দেই, প্লিজ।